আজি मोर 4टा डिपार्टमेंट आसे मोर लगत इंडिजिनियास ट्राइबल पेड एंड कल्चर स्पोर्ट्स एंड यूथ वेलफेयर हैंडलूम एंड टेक्सटाइल और एटा तो हल आपनार स्किल एमप्लयमेंट एंड एंटारप्रेनारशिप डिपार्टमेंट गतिके 4टा विभागर आमार बीटीसीर विभागर लगत आमार इएम डांगरिया सकলৰ লগত आमी एकेलगे बहि बीटीसीत এই বিভাগৰ জৰিয়তে কি কাম চলি আছে আৰু হেইবোৰ ভালদৰে আমি কেনেকৈ মানে আগুৱাই লৈ যাব পাৰো আৰু बीटीसीৰ আহি থকা দিনটোৰ কাৰণে পৰিকল্পনা কি আছে এই বিভাগবিলাকত আৰু তাত ৰাজ্য চৰকাৰৰ পৰা বিভাগীয়ভাৱে কি ধৰণৰ মানে আমাৰ উদ্যোগ ল'বলগীয়া আছে সহায় কৰিবলগীয়া আছে তো হেইবোৰ বিষয় আমি আলোচনা কৰিবৰ কাৰণে জানিবৰ কাৰণে আজি ইয়াত মানে আহিছো বা এই মিটিংখন অনুষ্ঠিত কৰা হৈছিল আৰু গটেটো বিটিসিয়ে প্ৰেজেন্টেশন ধুনিয়াকৈ দিলে গটে ডিপাৰ্টমেন্টৰ বৰ্তমানত মানে কি কৰি আছে আৰু যিবোৰ বিটিসিৰ পৰা মানে অভাৱ অভিযোগ আছে এইখিনি কথাও আমাক অৱগত কৰিলে গটিকে আহি থকা দিনটোত আমাৰ গটে 4টা বিভাগৰ বিষয়াসকল আৰু বিটিসিৰ বিষয়াসকলে এইখিনি কথা পাতি প্ৰপ'জাল बिला पठाई फाले काम बिला करी जाई থাকিব পাৰিব আজিৰ পৰা এইখিনি আমি কৈ দিলো আমাৰ ইএম ডাঙৰীয়া সকলো আছে যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত এটা মিটিং আমাৰ বিটিসিৰ মাননীয় শ্ৰী ভাগ্ৰামা মহিলাই ডাঙৰীয়া আৰু টেকেটৰ গোটে টিম আছিল আমাকো মন্ত্ৰী হিচাপে সবকে থাকিব দিয়া হৈছিল খুব ধুনিয়া হৈ গৈছে যিমান আমাৰ ইয়াৰ পৰা ফৰ্স ক্ৰিয়েচনৰ কাৰণে প্ৰপ'জাল পঠোৱা হৈছে হেইবৰ মানে প্ৰপ'জাল অতি সংকালে কৰি দিয়াৰ কাৰণে আমাক চিফ মিনিষ্টাৰ ডাঙৰীয়াই নিৰ্দেশ দিছে আৰু গটেটো আমাৰ লেভেলতে কৰাৰ কথাটো কৈছে আৰু কিবা যদি ডিসিশন ল'ব নোৱাৰা থাকে তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে ডাইৰেক্ট এই বিষয়টো মানে চাইফালে ঠিক কৰি দিব গতিকে হিচাপে গটে এতিয়া কাউন্সিলৰ কামখিনি মানে আগবাঢ়ি যাব মই ভাবো মানে কত আৰু ৰদ নহয় যোৱাকালি आमार बीटीसीर পৰা स्पोर्ट्स डिपार्टमेंटत जिखिनि कमप्लीटेड प्रोजेक्ट आमार डिस्ट्रिक्ट इनफ्रास्ट्राक्चार আছে डिस्ट्रिक्ट स्टेडियम काजलगाঁৱত আৰু এটা বাক্সাত আছে দুইটা আৰু বাকি आमार কনস্টিটিউয়েন্সি ওয়াইজত বিভিন্ন ডিস্ট্রিক্টত 7টা आमार মিনি স্টেডিয়াম আছিল যেটো কমপ্লিট হৈছে এটো बीटीसीয়ে বিচাৰিছিল যে এটো আমাৰ হাতত গটাই দিব লাগে যোৱাকালিৰ মিটিংত মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমক মানে কৈছিল যে এতিয়া কমপ্লিট হল যেহেতু গটিকে बीटीसीয়ে সম্ভালক बीटीसीৰ মানে এইটো স্পোর্টস ডিপার্টমেন্ট যেহেতু আছে ট্রান্সফার ডিপার্টমেন্ট গটিকে হেতু আৰু আমি মানে চাই থকাৰ কোনো কথা নাই গটিকে बीटीसीৰ সম্পত্তি बीटीसीয়ে সম্ভালিব बीटीसीয়ে হেতু যুৱ মানে সকলৰ কাৰণে ভালদৰে পৰিচালনা কৰিব তো মোৰ মানে যোৱাকালিৰ পৰা লগে লগে মই অৰ্ডাৰটো দিছিলো আৰু আজি কমপ্লিট হয় এইখিনি অৰ্ডাৰ হৈ গল আৰু আজি মানে আপোনাৰ 9টা স্টেডিয়াম দুটা মানে আমাৰ জিলা পৰ্যায়ৰ ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰ স্টেডিয়াম আৰু বাকি 7টা স্টেডিয়াম আজি बीटीसीৰ হাতত মানে অসম চৰকাৰৰ পৰা গটাই দিয়া হৈ গল ইতিয়াৰি পৰা बीटीसीৰ কন্ট্ৰলত ফুললি আৰু बीटीसी হেতু নিজে সব মানে ব্যৱহাৰ কৰিব পাৰিব গতিকে বাকি যিখিনি আন্ডাৰ কনস্ট্ৰাকচন আছে সেইখিনিও কমপ্লিট হোৱাৰ লগে লগে দি দিয়া হ'ব আৰু এতিয়া কনস্ট্ৰাকচনৰ দায়িত্ব পিডব্লিউডি ডিপাৰ্টমেন্টক দিয়া হৈছে আৰু যেটো আমাৰ স্পোর্টস ডিপাৰ্টমেন্টে অলপ মানে সুপাৰভাইজ কৰি আছে মনিটৰ কৰি আছে গতিকে মই ভাবো প্ৰত্যেকটা মানে যেটো আমাৰ ষ্টেডিয়াম হেবৰ মানে সম্পূৰ্ণভাৱে যেনেকৈ আমি বিচাৰিছো হেইদৰে কনস্ট্ৰাকচন হৈ যাব আৰু এখিনি হোৱাৰ পিছত बीटीसीক আমি আৰু সব মানে হেনওভাৰ কৰি দি দিম আৰু হেনওভাৰ কৰিলে আমি ধুনিয়াকৈ কাম কৰিব পাৰিম বাকি আমাৰ ডিপাৰ্টমেন্টত বাকি যিমান আছে আজিৰ পৰা সকলোকে ইনডিপেন্ডেন্টলি কি কৰিব ইয়াৰ পৰিকল্পনা নিজে কৰিব ইয়াৰ মানে কি কয় বিভিন্ন কিবা যদি ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ আঁচনি ইয়াৰ ইমপ্লিমেন্ট কৰিব খোজে এইখিনি প্ৰপ'জাল দিবলৈ আজি কোৱা হৈছে আৰু হেমতে আমি তাতো মানে কি কয় বিচাৰ বিবেচনা কৰি যদি আমাৰ সেন্ট্ৰেল আৰু ষ্টেটৰ মানে কিবাৰ ভিতৰত
আমাৰ যদি সেইবোৰ কৰাৰ সুযোগ আছে এইখিনিও আমি কাউন্সিলক মানে সহায় কৰি থাকিম BTC সম্পূৰ্ণভাৱে গতিকে আজি খুব ভাল হ'ল গোটেই বিভাগে আছিল মোৰ সেৰিকালচাৰ আছিলে কোকৰাঝাৰত খুব ভালকৈ মানে আদাবাৰীত মানে ধুনীয়াকৈ চলাই আছে আমাৰ কৰ্মেশ্বৰ ভাইয়ে মোক ৰাতিপুৱাই আজি তাত আমন্ত্ৰণ জনাইছিলে গ'লো চালো সব খুব ভাল যদি স্পেন মিল আমাৰ মানুহে বেছি নাজানে যে সবে আহি চাব লাগে আপোনালোকেও পাৰিলে চাব লাগে জনাব লাগে যে তাত আজি আমাৰ মানে এৰি সিল্কটো ধুনীয়াকৈ মিলিং কৰি সূতা উৎপাদন কৰাৰ লগতে মানে বিভিন্ন ধৰণৰ তাত মানে কাম চলাই আছে আৰু এতিয়া ইয়াতে আমাৰ কি কয় এৰি সিল্কৰ বেংক কৰিছে যিমান মানুহে এৰিৰ লেঠা মানে বিক্ৰী কৰিব খোজে তেওঁলোকে ডাইৰেক্ট আদাবাৰীত লৈ আহিলে হ'ল আৰু তেওঁলোকে ভাল দাম পাব গতিকে এৰি খেতিৰ দ্বাৰাও আৰু শিমুল আলুৰ দ্বাৰাও মানে এৰি পোকটো পুহি ফালে আজি লাখপতি হ'ব পাৰে মানে মানুহখিনিয়ে গতিকে সিল্ক আন্তঃৰাষ্ট্ৰীয় বজাৰতো বহুত মানে পপুলাৰ বহুত দামী আৰু দৈনন্দিন জীৱনত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত মানে কাপোৰ উৰিবলৈ পিন্ধিবলৈ সবটো কৰিবলৈ আৰু আমাৰ স্কিন ফ্ৰেণ্ডলি কতো কোনো এলাৰ্জি নহয় সেই হিচাপে এৰিৰ বহুত ডিমাণ্ড আছে আৰু এৰি BTC এলেকাত হয় এতিয়ালৈকে 45,000 মানুহে এৰি খেতি কৰি আছে বৰ্তমানটো সেইটো বঢ়োৱাৰ কথা কৈছে গতিকে আমি ইয়াৰ কাৰণে মুগা মিছন আমাৰ আছে এতিয়া 411 কোটি টকা আমি 3 বছৰৰ কাৰণে এটা প্ৰজেক্ট লৈছে য'ত NEC আৰু অন্যান্য অনুষ্ঠানো আমাৰ লগত জড়িত এতিয়া আজি আলোচনা কৰি আমি সেই কথাটোকো কৈছোঁ আমি এৰিৰো এটা মিছন ল'ম আৰু সেই এৰিৰ মিছনৰ জৰিয়তে আজি যদি মানে কি কয় 50,000 মানুহে তাত কাম কৰি আছে আৰু আনদাৰ যাহাতে 50,000 মানুহে তাৰ লগত জড়িত হয় শিমুল আলুৰ জৰিয়তে মানে এৰি পলুটো পোহাৰ কথাটো আমাক জনাইছে ইয়াৰ যি এক্সপাৰ্ট পদ্মশ্ৰী মানে আমাৰ সন্মান পোৱা যোগেশ দেউৰী ডাঙৰীয়াই আৰু হিতৰ দ্বাৰা দুটা লাভ শিমুল আলুটোও মানুহৰ কাৰণে উপযোগী খাদ্য বিক্ৰী হয় ইয়াৰ দ্বাৰা বালিও বনোৱা হয় আমাৰ যে ফেক্টৰী আছিলে বালি ফেক্টৰী গতিকে শিমুল আলুবিলাক হিটোতে চলে খাওঁতেও চলে দ্বিতীয়তে তাৰ পাতটো আমাৰ এৰি সিল্কৰ কাৰণে মানে এৰি মানে কিবাৰ কাৰণে সিল্ক ৰেশমৰ কাৰণে মানে বহুত গুৰুত্বপূৰ্ণ বহুত প্ৰয়োজন গতিকে আজি ভালে লাগিল সবখিনি কথা লৈ আৰু আমাৰ মাজত এতিয়া কোনো ডিসপিউট নাই কাম কৰি যাব লাগে আৰু মানে কি আছে BTCত কিবা থাকিলে জনালে আমি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যিখিনি কৰণীয় কাম এইটো অতি শীঘ্ৰে সববৰ কৰি দিয়া হ'ব